খবৰ আপোনালোকৰ? মোৰ ভালে। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। মই বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ যে মই ব্লগ বনাই দিম, কিন্তু মোৰ বেমাৰ হৈ আছিল ন, সেইকাৰণে মই দিব পৰা নাছিলোঁ। গতিকে আজি মই এনেই মোৰ গাঁওখন বা মোৰ অলপ ঘৰ অলপ দেখাম আৰু বাকী চাওকচোন। আমাৰ ঘৰ পুৰণা ঘৰ, বাকী আমাৰ বনাই আছে এইটো ঘৰ বনাই আছে কিন্তু হোৱা নাই এইটো। বাকী এইটো আমাৰ সৰু বাগিচা, সৰু ফুল ৰুৱে বাই আমাৰ আইতাহঁতৰ ঘৰ এইটো আইতা খাল বোৱে কাপোৰ বৈ ইয়াতে কাপোৰ গামোচা বৈ আছে আৰু ইয়াতে নাম হৈ আছে। বাকী এইটো সৰু পুখুৰী এনেই মই সেইনিতে মোৰ ভিডিঅ' সমাপ্ত কৰিলোঁ। বাকী মোক নেক্সট ভিডিঅ'ত লগ পাব। আজি ঘৰে দেখালোঁ, ঘৰ বা ৰাস্তা। বাকী নেক্সট ভিডিঅ'ত মই কিবা এটা বেলেগ দেখাম আপোনালোকক। গতিকে মোৰ চেনেলটো যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বাই।